প্লে বটন পালো আৰু এনেকৈ আগুৱাই নিয়ক তাৰে আমাৰ ঘৰৰ পিছফালে আছে তিতা ফুলৰ গছ আৰু এয়া ধুনীয়াকৈ দেখিছে আমি ফুলটো খাম তিতা ফুলটো খাই এয়া দেখিছে ফুলটো ছিঙি লৈছোঁ ৰঙা ৰঙা ফুল হয় আৰু আপোনালোকে চব্জি বনাও খাব পাৰে বা পাতত দিও খাব পাৰে মই আজি কণীৰ লগত বনাইছোঁ তেতিয়া তিতাটো অলপ কম হয় কণীৰ লগত বনাই খালে আৰু ল'ৰা ছোৱালীও খাব পাৰে এয়া ফুলখিনি মই এই ধৰণে ছিঙি ল'লোঁ আৰু কণী দুটাৰ লগত বনাম এয়া ৰেচিপি আপোনালোকে ভাল পালে বনাই খাই চাব কাৰণ ল'ৰা ছোৱালীও খাবৰ কাৰণে এই মই কণীৰ লগত বনাইছোঁ নহ'লেতো পাতত দি খালোহেঁতেন খুব তিতা হয় পাতত দিলে আৰু তেলটো পৰিমাণটো চাই লৈছোঁ আৰু এতিয়া মই ইয়াত পিঁয়াজ এড কৰিছোঁ পিঁয়াজটো ৰঙচুৱা হ'ব লাগিব আৰু পৰিমাণটো চাই ল'ব আপোনালোকে তেল যদি সৰহকৈ খায় তেল সৰহকৈও দিব পাৰে মই কম তেলত বনাইছোঁ আৰু এতিয়া মই গোটেইখিনি ধুনীয়াকৈ লৰাই দিছোঁ আৰু ইয়াত মই এতিয়া নিমখ এড কৰিছোঁ আৰু হালধিও অকণমান দি দিছোঁ পৰিমাণটো চাই লৈ আৰু এতিয়া লৰাই ৰঙচুৱা কৰি ল'ম এই তিতা ফুলৰ পাতটো খাবলৈ ফুলটো খাবলৈ খুব ধুনীয়া লাগে আৰু আপোনালোকে খাই চাব বতৰৰ বস্তু বুলিয়ে খাব আৰু এই বছৰ এতিয়া এই ছিজনত খাব লাগে বুলি কয় এতিয়া মই গোটেইখিনি ফুলখিনি এই ধৰণে লৰাই দিছোঁ ধুনীয়া কালাৰ এটা উঠিছে আৰু এতিয়া মই ইয়াত কণী দুটা দি দিছোঁ তেতিয়া মানে তিতাটো অকণমান কমি যায় মানে পাতল লাগে ল'ৰা ছোৱালীও খাব পাৰে আৰু ধুনীয়াকৈ লৰাই দিছোঁ চব আপোনালোকে জলকীয়াও দিব পাৰে মছলাও দিব পাৰে আপোনালোকে যদি খায় মই এতিয়া দিয়া নাই কাৰণ ল'ৰা ছোৱালীকেইটাও খাব সেইটো কাৰণে আমি সকলো কাৰণে বনাইছোঁ এয়া ধুনীয়াকৈ লৰাই দিছোঁ মোৰ ডিছ ৰেডি হৈ গ'ল চব এতিয়া মই ছাৰ্ভ কৰিছোঁ ইয়াৰ বাতি এটাত লৈ লৈছোঁ ধুনীয়া লাগিছে খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ এয়া চব এতিয়া মই ৰুটিৰ লগত এইটো খাই লওঁ আৰু পিছবেলালৈ আমি গৈছোঁ শিৱসাগৰ এতিয়া ক'লৈ যাম কাৰ ঘৰলৈ যাম সেইটো ভিডিঅ'টো চাই থাকিলে গম পাব শেষলৈকে চাই থাকিব আৰু এয়া চাওক আমি এতিয়া বেটেৰী ৰিক্সাত গৈ আছোঁ বাইপাছেদি গৈছোঁ আজি বিশেষ মানুহৰ ঘৰলৈ যাম সকলোখিনি আৰু এগৰাকী ইউটিউবাৰ লগ পালোঁ মই যাওঁতে মেজিকত তেওঁ উঠিলে বেটেৰীত আৰু তেওঁ হৈছে ৰাধিকা ফাৰ্ম হাউচ ইউটিউবাৰ তেওঁক লগ পালোঁ আৰু এতিয়া আমি এয়া পিয়লি নগৰৰ ফালে গৈ আছোঁ পিয়লি নগৰত কোন আছে সকলোখিনি দেখুৱাম ভিডিঅ'টো শেষলৈকে মানুহৰ ঘৰলৈ আহিছোঁ আৰু কোন হয় তেওঁ সকলোখিনি আপোনালোকক দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ক'লৈ আহিছোঁ ফাইনেলি আহি পাই গ'লোহি আৰু এতিয়া মই গেটখন খুলিম আৰু গেটখন খুলি সোমাই যাম আৰু তেওঁ একো নাজানে দেই আজি যে মই আহিছোঁ কাৰণে তেওঁ নাজানে নজনাকৈ আহিছোঁ ছাৰপ্ৰাইজ এটা দিবলৈ আহিছোঁ কলিং বেলটো এইটো আৰু টিপি দিওঁ কপি দিওঁ দৰ্জা খোলা নাই কিন্তু খুলিব লাহে ধীৰে খুলিব আৰু গম পোৱা নাই তেওঁ ছাৰপ্ৰাইজকৈ আহিছোঁ দেই আজি দাদাৰ ঘৰলৈ আজি হ'ল অকণমান সময় বাহঁতৰ ঘৰত আছিলোঁ তাৰপৰা ইয়াত সোমাই যাওঁ বোলো আপোনালোকৰ ঘৰত ইমান ভাল লাগিছে তুমি অহাৰ কাৰণে বহু দিনৰ বিয়া ঘৰত বাইদেউ ঘৰলৈ আহি খুব ভাল লাগিছে বহু দিন আহিম মানে আহিব পৰা নাছিলোঁ আৰু আজি মানে একদম পূৰা মিলাইছে ভগৱানে আৰু ভাল লাগিছে দেই অহাৰ কাৰণে আৰু এইবেলি আমি বিয়াত বহুত বেছি ফূৰ্তি কৰিলোঁ দেউৰেকৰ বিয়া আছিলে আৰু তাই দেউৰেক আৰু মোৰ জাজনীৰ ভাই বহুত বেছি ফূৰ্তি কৰিলোঁ বিহু নাচিলোঁ আৰু মোৰ ভিডিঅ' যিসকলে চাই চাগে গম পাইছে আৰু তাইৰ চেনেলটো চাগে আপোনালোকেতো চাইছে যিসকলে চাইছে আৰু ভালকৈ চাই থাকিব আপোনালোকে সকলোৱে চাব আৰু আগবাঢ়ি যাব পাৰিব আৰু মই তোমাক নমিতা ক'লোঁ মোৰ চেনেলতো তোমাৰ লিংকটো দি দিম দি দিব আৰু মই আহিয়ে প্ৰথম এতিয়া তুমি সোমাই আহিলা তোমাৰ ভিডিঅ'ৰ কথাই মই কৈ দিছোঁ এতিয়া বহা তুমি চাহ খোৱা আৰু অকণমান সময় আমি বহি পুৰা কথা চথা পাতো নহয় জানো হয় হয় আৰু বাইদেউ এতিয়া প্লে বটন এখনো পালে আৰু সেইখনো নোচোৱাকৈ নাযাওঁ আপোনালোকক সকলোকে দেখুৱাম ঠিক আছে দেখুৱাম তুমি এইফালে এনেকৈ অকণমান দেখুৱাই দিয়া আপোনালোক সকলোৱে গম পায় যে তেওঁ এটা চিলভাৰ প্লে বটনো পালে আৰু সেইখন এতিয়া চাবলৈ বুলি মই সোমাইছোঁ আৰু বাইদেউকো লগ পালোঁ সেইখন তেওঁ থৈ দিছে তেওঁ উলিয়াই দিব এতিয়া আমাৰ সকলোকে দেখুৱাব তুমিও পাবা ভালকৈ ভিডিঅ' দি থাকা সেয়াই সকলোৱে আশীৰ্বাদ কৰিব আৰু এইখন চাওক ফাইনেলি বাইদেৱে এয়া প্লে বটনখন পাই গ'ল
গম পাইছো কিন্তু চাবলৈ পৰা নাই আজি একদম ফাইনেলি দেখিলো ভাল লাগিছে চুই চাওঁ ইমান ধুনীয়া এখন পাইছে বাই আৰু মোৰ কেতিয়া পাম বাৰু এইবিলাক খুব ভাল লাগে ন এনেকে খুব ভাল লাগে এখন ইউটিউবাৰে দিছে চাওক আপোনালোকে নাই দেখা যদি আপোনালোকে চাই লওক আৰু এয়া ভিডিঅ' যোগে বাইদেউৰ ঘৰখন ইমান ধুনীয়াকৈ সজাইছে এয়া চাওক ডেক'ৰেশ্যন আৰু ঘৰখন আচলতে সজাই থ'লে মনো ভাল লাগে নহয় জানো আৰু এয়া গোঁসাই থাপনাই ধুনীয়াকৈ থৈছে চব আৰু এইটো শ্ব'কেছত সকলো স্মৃতি ৰখাই থৈছে ভাল লাগিছে আইতা ককা আছে আৰু এয়া আইতা ককা আছে আৰু এইফালে তেওঁলোকৰ ফটোৰ এইবিলাক চব ডেকা কালৰ পৰা সকলোখিনি আৰু এয়া বিজুদাৰ ফটো আৰু বাইদেউৰ ফটো সকলোখিনি আৰু এইফালে এয়া প্লেণ্ট স্নেক প্লেণ্ট আৰু এইখিনি ইমান ধুনীয়াকৈ মৰম লাগিছে চব ধুনীয়াকৈ সজাই থৈছে আৰু মানুহৰ ঘৰখন মানে সদায় সঁচাকৈ সজাই থ'লে ধুনীয়া হৈ থাকিলে খুব ভাল লাগে নহয় জানো আৰু এইখন তেওঁ ফটো একপি মাৰি থৈছে প্লে বটনখনৰ লগত আৰু এইটো চব ইমান ধুনীয়া ডেক'ৰেশ্যন আৰু মই ইয়াতে ফটো একপি তুলিলোঁ আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও মনটো চুই গৈছে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ দিনটো মোৰ খুব ধুনীয়াকৈ গ'ল আকৌ অন্য এটা ভিডিঅ' লৈ আহি আছোঁ থেংক ইউ